সম্মানীয় ভিউয়ার্স তথা বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে দেখিব পাৰিছে এই ভিডিঅ'টোত দুটা ভাৰ্ব, এটা হৈছে ষ্টাডি আৰু এটা হৈছে প্লে। দুয়োটা ভাৰ্বৰ শেষতে যাব পাৰিছে ৱাই লেটাৰটো আছে। সো এনেকুৱা ভাৰ্ব যি ভাৰ্বৰ শেষত ৱাই থাকে, এই ভাৰ্ব লৈ আমি আলোচনা কৰিম। আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হয়, তেতিয়াহ'লে তাৰ মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়, লগ লাগে। আৰু কেতিয়া এছ আৰু কেতিয়া ইএছ লগ লাগে সেই বিষয়ে আমি আলোচনা কৰিছোঁ। আমি অলৰেডি আলোচনা কৰিছোঁ যদি ভাৰ্বৰ শেষত চি এইচ, এছ এইচ, ডাবল এছ বা অ থাকে, তেতিয়াহ'লে তাৰ মেইন ভাৰ্বৰ লগত ইএছ যোগ হয়, যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হয় আৰু টেন্সটো প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট টেন্স হয়। সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এনেকুৱা ভাৰ্ব যি ভাৰ্বৰ শেষত ৱাই থাকে আৰু ভাৰ্বৰ শেষত ৱাই থকা ভাৰ্বটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় আৰু সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হয়, তেতিয়াহ'লে তাৰ লগত এছ লাগিব নে ইএছ লাগিব। একেবাৰে সিম্পল ভাষাত আপোনালোকে মনত ৰাখিব। প্ৰথমে মই ষ্টাডি ভাৰ্বটো দি উদাহৰণ দিছোঁ, লক্ষ্য কৰিব। He studies in class 5. He studies in class 5. তেওঁ ক্লাছ 5ত পঢ়ে। এই চাব পাৰিছে এইটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ, গতিকে ভাৰ্বৰ লগত এছ বা ইএছ লগ লাগিব। ইয়াত ইএছ লগ লাগিছে। মূল ভাৰ্বটো হৈছে ষ্টাডি, শেষত ৱাই আছিলে, কিন্তু ইয়াত ৱাইটো সলনি হৈ আই হৈ গ'ল আৰু শেষত ইএছ লগ লাগিল। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, তোমালোকে ভালকৈ লক্ষ্য কৰিবা, আমি ভাৰ্বটো লৈছিলোঁ ষ্টাডি, শেষত ৱাই আছিলে, কিন্তু ভাৰ্বটো যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত আহিল, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হ'ল, কিন্তু তাত ৱাইটো সলনি হৈ আই হৈ গ'ল, ৱাই নাইকিয়া হৈ গ'ল আৰু ৱাইৰ জাগাত আই আহিল আৰু শেষত সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হোৱাৰ কাৰণে ইএছ লগ লাগিল। সো এই ৱাইটো ক'ত গ'ল আৰু ৱাইৰ সলনি আই কেনেকৈ আহিল সেই বিষয়ে জনা আমাৰ দৰকাৰ। সো একেবাৰে সিম্পল মনত ৰাখিব, ইয়াত এটা নিয়ম আছে। নিয়মটো হৈছে যদি কোনো ভাৰ্বৰ শেষত কনসোনেন্ট প্লাছ ৱাই থাকে, তেন্তে ৱাইক আইৰ দ্বাৰা সলনি কৰি শেষত ইএছ লগাব লাগে। এই এক্সাম্পলটো চাই লওক। হি ষ্টাডিজ ইন ক্লাছ 5। চাওক টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈছে আৰু সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ, গতিকে তাৰ ভাৰ্বৰ লগত ইএছ লাগিব, কিন্তু ভাৰ্বটোৰ শেষত কি আছে, ৱাই আছে আৰু ৱাইৰ আগত আৰু ডি কনসোনেন্ট আছে, কনসোনেন্ট প্লাছ ৱাই আছে। চাওক ষ্টাডি ভাৰ্বটোৰ ডিটো কনসোনেন্ট হয়, তাৰ পিছত ৱাই আহিছে, গতিকে ৱাইটোক আইৰ দ্বাৰা সলনি কৰি শেষত ইএছ যোগ কৰিব লাগে। হি ষ্টাডিজ ইন ক্লাছ 5। এতিয়া প্লে ভাৰ্বৰে আমি এটা এক্সাম্পল দিম। হি প্লেজ ফুটবল। হি প্লেজ ফুটবল, তেওঁ ফুটবল খেলে। এই চাওক ইয়াতো সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ, গতিকে তাৰ ভাৰ্বৰ লগত মেইন ভাৰ্বৰ লগত এছ যোগ হৈছে। ইয়াত কিন্তু ইএছ যোগ হোৱা নাই। এই ষ্টাডি ভাৰ্বৰ শেষতো ৱাই আছে আৰু প্লে ভাৰ্বৰ শেষতো ৱাই আছে। এটা ভাৰ্বৰ শেষত ৱাইৰ সলনি আই আহিল আৰু শেষত ইএছ যোগ হ'ল, কিন্তু ইয়াতো ভাৰ্বৰ শেষত ৱাই আছে, তাত কিন্তু ৱাইটো ৱাই আইৰ দ্বাৰা সলনি হোৱা নাই আৰু তাত ইএছও লগা নাই, মাত্ৰ এছহে যোগ হৈছে। ইয়াৰ নিয়মটো কি হয়? ইয়াৰ নিয়মটো হ'ল, ভালকৈ লক্ষ্য কৰিবা, যদি কোনো ভাৰ্বৰ শেষত ভাৱেল প্লাছ ৱাই থাকে, তেতিয়াহ'লে তাৰ লগত অকল এছহে যোগ হয়, তাত ইএছ যোগ নহয় আৰু ৱাইটো সলনিও নহয়, একেই থাকে। এই চাওক প্লে ভাৰ্বটোত লক্ষ্য কৰাচোন, ৱাইৰ আগত কি আছে, ভাৱেল এ আছে। যদি কোনো ভাৰ্বৰ শেষত ভাৱেলৰ পিছত ৱাই থাকে, তেতিয়াহ'লে তাত ৱাইটো সলনি নহয় আৰু ইএছও নহয়, অকল এছহে লাগে, যেনেকৈ সাধাৰণ ভাৰ্বৰ লগত এছ যোগ হয়। কিন্তু যদি ভাৰ্বৰ শেষত কনসোনেন্ট প্লাছ ৱাই থাকে, ফৰ এক্সাম্পল এই ষ্টাডি ভাৰ্বটোত চোৱা, ডি কনসোনেন্ট হয়, তাৰপিছত ৱাই আহিছে, সেইকাৰণে ষ্টাডিজ যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হ'ল, তেতিয়া তাত ইএছ যোগ হ'ল আৰু ৱাইটো আইৰ দ্বাৰা সলনি হৈ গ'ল। কিন্তু প্লে ভাৰ্বটোত কি আছে, ভাৱেল প্লাছ ৱাই আহিছে, ৱাইৰ আগত ভাৱেল আছে এ, গতিকে তাত ৱাই সলনিও নহয় আৰু তাত ইএছও নহয়, অকল এছহে লাগিব সাধাৰণ ভাৰ্বৰ নিচিনাকৈ। সো আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ বুজি পাইছে।